Hello everyone, so আজি second day. আমি ইয়াৰ পৰা গৈ আছো, ইয়াৰ পৰা ওলালো, we are ready. Darim ready? Ready. Color pina bisi. মই তলত এইটো দেখা আছিল যে এইটো কাৰণে। মই মুখ দেখাই আছে কাৰণে color pina bisi গলো। So we are ready. তলত বহি থকা নাই তো। So আমি আজি বেলেগ জেগালৈকে যাম আৰু মেবি সাৰপ্ৰাইজ আজি দেখা পাবও পাৰে, তো আমি গৈ থাকো এতিয়া। এনিৱে আমি গৈ আছো এতিয়া, গৈ কেনে আমি ব্ৰেকফাষ্টটো কৰি লওঁ, ব্ৰেকফাষ্ট কৰি ওলাই দিম আৰু অটো আগত লৈছো। So গৈ কেনে যাবলৈ ট্ৰাই কৰোঁ, ক'ত যাওঁ কি যাওঁ, অলপ ধৈৰ্য ধৰক, ধৈৰ্য মিঠা আজি গম পাব most of আজি গম পাব। So এতিয়া গৈ থাকো, বলক দেই। So our breakfast is ready. Darim ki khaisa? Mukke lukai asa. Chole bhature. Ar bhature konto chole konto. Eitu. Abaki ebu kona ko piyaz khaisa, chutney khaisa ebu kona kobo. That is extra. মই এখানে ইটার পর মই যেটাও খাম মুখখন ঢাকি কেনে খাম বিকজ লাস্ট টাইম গুড়গাঁও হতে ব্লগ এটা খুব লেতৰা শট এটা আহিছিল মোৰ আই ডোন্ট ওয়ান্ট দ্যাট তাকো স্লো মোড সো এটা খাওতে আছে খাই কেনে মই কোৱা নাই কোৱাচোন ভাল লাগিছে খাই কেনে ভাল লাগিছে আপুনিও খাই চাব পাৰে খাই কেনে আপুনি ৰিভিউ দিব পাৰে তো মই খাই ল ই খালে মই খাও মই কথা নেদেখাব বাৰু এতিয়া মই খাবলৈ ভোক লাগিছে বৈদ্য এফালে ইয়াৰ লাগিছে ঠাণ্ডা জেকেটৰ ওপৰত টুপিৰ ওপৰত কিমান কি পিন্ধিছে আৰু মই আছো হাফ টি চাৰ্ট পিন্ধি এইটো আৰু কিবা পিন্ধি ল'ব লাগিছে কেইটা পিন্ধিছা তুমি তিনটা ইয়াতছে বেছি নাই আৰু মই এটা টি চাৰ্ট হাফ টি চাৰ্ট দেখো এটা ঠাণ্ডাটো বেছি আপোনাৰ আপুনি বেছি হট যে সেইকাৰণে একদম হট হয় আমাৰ একদম হট গাৰ্লছ যদি চাই আছে হ'ব এতিয়া আমি গৈ থাকোঁ এইফালে পৰা ধুনীয়াকৈ দেই লেটছ গো Welcome. So today's day. আজি ইয়াত থাকিম টিভি ডিনাৰ কৰি না টেবুলত সেম ৰুম থাকি হতো গোটেইবোৰ ন অলমোস্ট সেম ক'ব গ'লে কিন্তু লাষ্টৰ আমি লাষ্ট টাইম কোনত আছিলে দ্যাট वाज মাচ বেটাৰ দেন দিস ইয়া বাট আজি হেতু একচুয়ালি খালি নাছিলে হেতু কাৰণে এটো কৰিলো নেক্সট আমি তালৈকে শিফট কৰিম বাৰু বেলকনিটো আছে বাট বেলকনি হেতু বহুত বেটাৰ আছিলে লাষ্ট টাইম হতো এনিৱে আজি ইয়াত থাকি দিও সো এতিয়া ইয়াৰ পৰা ওলালো হোটেলৰ পৰা গৈ আছো সাৰপ্ৰাইজটো ওচৰলৈ চাবলৈ কেনেকুৱা লাগিছে দাৰিম সাৰপ্ৰাইজটো ওচৰলৈ लगी से वी आर रेडी एक्साइटेड चलते लेट हो रहा है मिलते हैं जल्दी फिर आगे बात करते हैं मैं जाऊं तो গৈ থাকো বলক জলদি বহুত এক্সাইটেড যাবলৈ Amarda, how does it feel? Oh my god. Go Shivam bhaiya go. अरे चाबी दो So finally I have the key. This is my car. Amarda, where's the logo? Here's the logo. Oh my gosh. Agoi copy আছে ইমান এক্সাইটেড আছিলো Finally, Amarda. Finally, how does it feel? পুরো হই গল That's pretty cool, yeah. That's pretty cool. কেনেকুৱা সপোন আছিলে এটা ডাঙৰ সপোন এটা আছিলে নাই চাবি অন কৰিব লাগিব অন কৰা হৈছে নেকি feeling very excited right damn excited oh my gosh I can just feel it from your face man আমি literally ভাবাই নাছিলে এনেকুৱা যে হ'ব কেতিয়াবা to be very honest ঠিকে আছে ন আছে yeah to be very honest আমি হেদিনৰ পৰা ক্যাব দি আহিছিলো and I just saw the car from that side itself and I just told him about the car is standing there and he was like dari video rokoma namilo namisu ipine we saw the car. I can feel his happiness. I'm really very happy for Amarda. Amarda,
মই একো ক'ব নোৱাৰো একো ক'ব নোৱাৰি মই একো ক'ব নোৱাৰো ব্লগ কণ্টিনিউ কৰি ৰাখক আগলৈ চাই থাকিব গম পাই যাব চ' এতিয়া লাঞ্চ কৰিম আৰু এতিয়া ভাত খাব নাপাওঁ চ' ৰোল খাম এতিয়া মই মেনুখন দেখাই দিছোঁ কলকাতাৰ কাঠি ৰোলছ দাম চাই কোনে খাব উপায়তো নাই আৰু কি খাওঁ ডাবল চিকেন ৰোলে খাই দিওঁ ডাবল এগ ডাবল চিকেন ইয়াত খাম ব্ৰাউনি শ্বেক ব্ৰাউনি শ্বেক ৰেডি কৰি আছে এণ্ড খাম এতিয়া Sure. I would let you know. Right. पनीर टिक्का कैसा लगा शिवम भैया पनीर टिक्का बोलिए जल्दी बोलिए खा के बता दूं जल्दी बोलिए खाइए 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 जी आपका ब्राउनी शेक पनीर टिक्का आप पहले ये टेस्ट करिए और बोलिए जल्दी कैसा लग रहा है स्लो मो में घुसेगा ये ब्लॉग में बहुत गलत लेवल का अभी ब्राउनी शेक दो ही दिया था क्या आपने दो ही दिया था क्या आपने मना किया ना आप नहीं लोगे आप नहीं लोगे कहाँ माना किया था शेयर करके बोला ये भी सही है पर उस दिन ज़्यादा मजा आया কেনে লাগিছে ব্ৰাউনি খাই কেনেকুৱা লাগিছে কেনেকুৱা ভাল है बट नॉट एज गुड एज जो हम लोग ने लास्ट टाइम उसके लेवल में नहीं है बट बहुत सही है ৰেডি হৈ আছে আমাৰ ৰোল কিবা ডাবল চিকেন দিয়ে চাওঁ নহয় ৰোল यस सर सिंगल एग डबल चिकन रोल हाउ इज इट ভাল লাগিছে चलो यू कीप ऑन ईटिंग
आदमी कितना भी टाइम हो रहा हो, रात के 12 बज रहे हो, अभी लिटरली इट्स 1:44 and this guy is up and he is vlogging. Dedication, but I like it. ये भी सही है. पनीर टिक्का राइट, सैंडविच ओके. सो टेस्ट करो और बताओ कैसा लग रहा आपका है. वेज है ना, अब आपका वेज खत्म हो गया. अब आप उसको बंद करिए. ये बहुत पुराना वाला है क्या? চ' ডিনাৰত এতিয়া মেগী খাম, উপায় নাই, এতিয়া ভাত চাত খাবলৈ নাপায়. চ' এয়া মেগী খাম, চিকেন মেগী. তো খাওঁ মই, নেদেখাওঁ আৰু এতিয়া টেষ্টটো পাৰিলে মই কৈ আছোঁ বাৰু, বাকী এতিয়া মই খাই লওঁ দেই. চ' ডিনাৰ কৰিলোঁ. মেগী সেই এইখিনি মেগী 2 পেকেটো নাইছে ইয়াতে, 290 বোলে দাম 1 প্লেটত. এই 2 প্লেট যিখিনি খাইছোঁ সি আৰু মই মেগী 1 মাহ খাব বোলে মেগী দি. তো 600 টকাত আমি 1 মাহ খাব পাৰিলোঁ সেই মেগীখিনি, পেকেট কিনি লৈ আহিলে. বটলা লাগিল খাই কিনে মানে. আৰু টেষ্ট আছিলে, চৰি দেই, টেষ্ট আছিলে, বঢ়িয়া টেষ্ট আছিলে, কিন্তু কোৱান্টিটি একেবাৰে কম. চ' এতিয়া খাই ল'লে, এতিয়া ৰুমলৈকে যাওঁ আৰু দেই. টাইম হৈছে 2 AM. চ' ৰুমলৈ গৈ থাকোঁ বলক দেই. চ' হোটেল পাই গ'লোঁ ইয়াতে. তো ইয়াতে এতিয়া আমাৰ টাইম হৈছে 2:45. দৰ্জা বন্ধ, এতিয়া কি কৰোঁ নাজানো, ওপৰদি পাৰ হ'ব লাগিব. 2:45. কেন ইউ ক্লাইম্ব? I can climb. ইয়াত অলৰেডি কলিং বেল আছে আৰু আমি ইয়াতে আমি ইয়াতে টক 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 কৰি আছোঁ, ফোন কৰি আছোঁ. আহি গ'ল খুলিবলৈ. কলিং বেলটো পাতেদি ঢাকা গৈছিল, আমি দেখাই পোৱা নাছিলোঁ. এতিয়া আমি সোমাওঁ ভিতৰলৈ. চ' আহি পাই গ'লোঁ ৰুম, ফ্ৰেছ হৈ গ'লোঁ, গা পা ধুই ল'লোঁ. এতিয়া ধুনীয়াকৈ বিচনাত পৰিছোঁ, একদম পূৰা ৰিলেক্স হ'ম. আৰু আজি গাড়ীখন মই বেছি একো দেখুওৱা নাই, কিয় দেখুওৱা নাই জানে? যিদিনাখন দেখাম গোটেইখিনি দেখাম, ভালকৈ দেখাম, ফিচাৰ্ছ গোটেইখিনি A to Z দেখাম যিমানখিনি পাৰোঁ. সেইটো কাৰণে গোটেই দেখুওৱা নাই, আৰু অলপমান ছাছপেঞ্চ আৰু ন, গোটেই গাড়ীখনৰ কাৰণে দেখুওৱা নাই. আৰু ছেকেণ্ড কথা হৈছে যে নেক্সট ভিডিঅ'ত কি কৰোঁ নিজে নাজানো. তো চাই থাকিব তেতিয়ালৈকে. বাই বাই. লগ পাই আছোঁ আকৌ নেক্সট ভিডিঅ'ত. সেইটো চাগে কিবা অলপ বেলেগ টাইপ হ'ব পাৰে, আই এম নট চিয়'ৰ, বাট হ'ব পাৰে. তো ষ্টে টিউন, কেনেকৈ লৈ যাম, কি কৰিম, গোটেইখিনি থাকিব লাহে লাহেকৈ. তো চাই থাকিব দেই. বাই বাই.